কেন্দ্ৰীয় সয়াভেনী মূল তোৰণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক কি সুন্দৰকৈ সাজিছে, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক। হাই বন্ধুসকল, আপোনালোকক কেশৱ চিতা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি উপস্থিত হৈছোঁ নাহৰকটীয়াত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশনস্থলীত। মূল অধিৱেশনস্থলীত কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া অধিৱেশনস্থলীত যোৱা দৃশ্য আপোনালোকক কিছু দেখুৱাইছোঁ। এয়া আমি অধিৱেশনলৈ গৈ আছোঁ, নাহৰকটীয়া মূল অধিৱেশনলৈ বুলি। চাওক বাপসকলে কি সুন্দৰকৈ হৰিনাম লৈ আহিছে। আপোনালোকক ধৰ্মধ্বজা কিছু দৃশ্য, পতাকা তলৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক কি সুন্দৰকৈ ডেক'ৰেশ্যন কৰিছে, আপোনালোকক এয়া দেখুৱাই আছোঁ। চাওক কি ধুনীয়া সুন্দৰ লাগিছে। এয়া চাওক, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কি সুন্দৰ ডিজাইন দি আৰ্ট কৰিছে, আপোনালোকক দেখুৱাই আছোঁ। চাওক এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ নাহৰকটীয়া অধিৱেশনৰ ধৰ্মধ্বজা পতাকা উত্তোলন স্থলবেদী মই আপোনালোকক দেখুৱাই আছোঁ। চাওক এয়া কি সুন্দৰ লাগিছে দেখিবলৈ, ইয়াক দেখুৱাবলৈ মই আপোনালোকক যত্ন কৰিছোঁ। চাওক কি সুন্দৰ এটা দৃশ্য বনাইছে, এটা ব্ৰিজ আকৃতি সয়াভেনী মুখ্য কাৰ্যালয়ৰ সন্মুখত। ইয়াক আপোনালোকক দেখুৱাই আছোঁ। চাওক এয়া হ'ল মুখ্য সয়াভেনী কাৰ্যালয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। কি সুন্দৰকৈ সজাইছে, আপোনালোকক দেখুৱাই আছোঁ। চাওক এয়া দৃশ্য আপোনালোকৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ মূল অধিৱেশন নাহৰকটীয়াত অনুষ্ঠিত কৰা হৈছে। এয়া বিভিন্ন অধিৱেশনত কেন্দ্ৰীয় চনৰ পৰা আজিলৈকে আহি আছে। তেওঁলোকৰ পৰা শিকিব লগা মই বহুত আছে জীৱনত, কি সুন্দৰ শিকি আছো। হাজাৰ হাজাৰ ইমান ভাল লাগিছে। গাড়ীখন আহিছে, কোনোবাই বেটিং বটল লৈ আহিছে যে বৈশ্যৱ ফুলে মাত দিছে। এয়া তাহানি 2006 চনৰে চিনাকি দৃশ্য দেখুৱাই আছোঁ। চাওক গতিকে মই স্বাগতম জনাইছোঁ। কিন্তু মই এটা কথা লক্ষ্য কৰিছোঁ, তাৰ পৰিৱৰ্তে এই জিলা এখনৰ কিন্তু খুব কম বয়সৰ ল'ৰা ছোৱালী বহুত আহিছে। আৰু তেওঁলোকক মই আশা কৰিছোঁ প্ৰান্তৰ পৰা আহি পানী দিব ফুৰ্তিতে, তেওঁলোকে 12 ঘণ্টা 24 ঘণ্টা কাম কৰিব। ইতিমধ্যে মই ইয়াৰ কেইদিনমান আগত আহি গৈছোঁ। ইয়াৰ পৰা